হেল্ল' হেল্ল' শুনিছ নাই? হেল্ল' শুনিছো। তই শুনিছ নাইনো? ইমান চিঞৰিছ। হ'ব দে, চিঞৰা নাই। ঐ কি হ'ল আজিকালি ফোন চোন নকৰ যে? খবৰ খাতি ল'বলৈ মন নাযায় হপাই ন? মই ফোন নকৰিলে ফোনেই নকৰ। বহুত চেঞ্জ হলি দেই। ইমান চেঞ্জ হ'ব নাপায় আৰু। বাদ দে, বৰ ব্যস্ত। বৰ VVIP জনী নহয় ব্যস্ত হ'বলৈ, কথা ক'বলৈ আহিছ। এতিয়াও বিজি আছো বুলি কৈ দে আকৌ। হ'ব দেচোন, তই ইমান বেয়া পাব নালাগে। কেনেকে সময়বোৰ পাৰ হৈ যায় গমেই নাপাওঁ। ফোন কৰিম বুলি ভাবোঁ, পাহৰিয়ে যাওঁগৈ। পাছত ইয়াৰ লগত কাজিয়া কৰি থাকোঁতে সময়খিনি যায়গৈ। ইয়াৰ লগত কাজিয়া হয়? বাহ, মোক জ্বলাইছ আৰু। হ'ব দে। হ'ব দে, তই বাদ দেচোন এইবোৰ কথা। ভালে আছ? আৰু ঘৰলৈ গৈছ নাই? মোৰ কিবা বেয়া হ'ব নেকি? মোৰ ভালেই বুজিলি। তহঁতহে বেয়া ভাল হৈ থাকে। মোৰ সদায় ভাল, মোৰ বেয়া হ'লেও ভাল। ঘৰলৈ পিছে যোৱা নাই, যাবলৈ মনেই নাযায়চোন। কিনো কৰিমগৈ নিচিনাহে লাগে। তথাপিতো এইকেইদিনতে যাওঁ বুলি ভাবি আছো বাৰু। হয় নেকি? তইও যে দেই, সঁচাকে তোৰ নিচিনা ছোৱালীয়ে ভাল দেই, বিন্দাছ থাক। ঐ জানানে, সিদিনাখন মানে দুদিনমান হ'ল আৰু কি বুলি কয়, ৰিংকিক লগ পাইছিলোঁ নহয় বজাৰত, এই পেটলিজনী। সিজনী অলপ ধুনীয়া হ'ল কোৱা আগতকৈ দেখিবলৈ। বা লোকে বোলে MSc কৰি আছে। মোক কি ঠাট্টা মাৰে। কি কয় গম পাইছা নাই? তই মাষ্টাৰ ডিগ্ৰীটো কৰি লোৱা হ'লে ভাল আছিলে। তই কৰিছ আকৌ, কি দৰকাৰ তই পাৰিছ কৰিছ। মই নাই কৰা আকৌ, হয়নে? বৰ একদম ভাল আছিলে, মোক বৰ জ্ঞান দিবলৈ আহিছে। তাৰপৰা মই ক'লোঁ আৰু হ'ব দে, মই নোৱাৰিলোঁ কৰিবলৈ, এনেকৈ বুলি কৈ দিলোঁ। তাৰপৰা আৰু এটা কথা শুনো আকৌ, বয়ফ্ৰেণ্ডৰ লগত আহিছে বুলি একদম ফুটনি মাৰিছে নহয়। তই লগ পালি ল'ৰাটোক? কেনেকুৱা হয় বা? দৰকাৰ পৰিছে মোৰ লগ কৰিবলৈ, যোৱাও নাই মই। তাই মোক কৈছে কি বুলি কয়, ব'ল আমি ৰেষ্টুৰেণ্টত খাই আহোঁগৈ তিনিওটাই। মোৰ কি দৰকাৰ পৰিছে লোকৰ বয়ফ্ৰেণ্ডৰ লগত লগ কৰিবলৈ আহিছে ৰেষ্টুৰেণ্টত, যদি মোক কি পাইছে বা মই যাবলৈ তাইৰ লগত। নগ'লো, সি তলত আছিলে, মই নেদেখিলোঁগৈ কেনেকুৱা বা হয়। আৰু মোক কি দৰকাৰ পৰিছে চাবলৈ গৈ লোকৰ বয়ফ্ৰেণ্ডটোক। দৰকাৰ নাই, নগ'লো। আৰু তোৰ কথা সুধিছিলে নহয়, এইবুলি সুধিছে গম পাৱ নাই? বেবীয়ে ৰাহুলক ভাল পায়নে? এনেকৈ সুধিছে। মই ক'লো সুধি ল'বি বেবীকে, এনেকৈ বুলি ক'লোঁ আকৌ। পেটলিজনী কথা বাদ দে। শুন না, এই যে কিবা কুইনৰ হেৰি দেখিছ নাই? এনেকৈ কি বুলি কয়, ষ্টেটাছ ছবি আকৌ কেনেকুৱা কি চালিয়া বা ছোৱালী বেলেগ হৈ পৰিলে দেই। মোৰ তাই নাম্বাৰ নাই নহয় চাবলৈ, আৰু ফেচবুক নাই যে, এইটো কাৰণে কেনেকৈ চামনো? কি বৰ ধুনীয়া হ'ল নি তাই? আৰু তাইচোন এনেও আগৰ পৰাই ষ্টাইলি আছিলে, আৰু ধুনীয়াও আছিলে তাই। আগতে কিমান ষ্টাইলি আছিলে, তাতকৈতো 1000 গুণ। বাপৰে বাপ, তই দেখিলে পাগলা হৈ যাবি। কি চালিয়া ফটো দিয়ে ইনষ্টাত। বাপৰে বাপ, মইতো কেতিয়াবা এনেকুৱা লাগে মই কোনোবা হিৰইনৰ ফটোহে চাই আছো, তেনেকুৱা গম পালি। তই তাইৰ লগত কথা পাত নেকি? নেপাতো দেই। এইজনীৰ লগত মই কথা পাতিলে কেনেবাকৈ আকৌ আৰু লাজে দি দিব। আগতেতো এনেও লাজ দিছিলেই, এতিয়া আৰু লাজে দি দিব। সেইটো কাৰণে নেপাতো। ক'ৰ কথা পাতিম নো? এনেই চাই থাকোঁ আৰু কেতিয়াবা তাই প্ৰফাইলটোকে চাই থাকোঁ, কেতিয়াবা ফটোবোৰ দিয়ে যে লাইক চাইক কৰি দিওঁ কেতিয়াবা, কিন্তু মই কমেণ্ট নিদিওঁ আকৌ, লাজ লাগে নহয় দিবলৈ। তাই কি কৰে জানো এতিয়া? পঢ়িয়ে আছে নে কি বা? জানো কিবা কৰি আছে, নাজানো নহয়, সুধিবলৈ বেয়া যে নুসুধো সেইকাৰণে। কিন্তু ইয়াত নাই, তাই বাহিৰলৈ গ'ল। ক'ত ইয়াত থাকিব? তাই আগতে বাহিৰলৈ যাম কৈয়ে থাকে। পিংকি, তোমাক ছাৰে মাতিছে। হ'ব দিয়ক, 2 মিনিটত গৈ আছো বুলি কৈ দিব। মই এই ঘৰৰ লগত কথা এটা পাতি আছো, সেইটো কাৰণে। ইমান জোৰে কথা পাতা তুমি? মই গৈছো বুলি কৈ দিব। যাওক, মই গৈ আছো 2 মিনিটত। এজনী আহিছে আকৌ, বৰ কথা ক'বলৈ আহিছে। যিটো ক'বলৈ আহিছে সেইটো কৈ গুচি যাব লাগে। বৰ এক্সট্ৰাকে কয়, জোৰে কথা পাতা বুলি ক'বলৈ আহিছে। কাণত তোলা ভৰাই ল'ব লাগে আকৌ। মই যদি জোৰছে কথা পাতো, মই তেনেকৈ কথা পাতো। বৰ কথা ক'বলৈ আহে। বেবী হ'ব দে, মই তোৰ লগত পাছত কথা পাতিম। ছাৰে মাতিছে বোলে, কেলৈ বা মাতিছে? এইটো এতিয়া মোক কামোৰ দিবলৈহে মাতিব, আৰু কি কৰিবলৈ পাতিব? হ'ব দে, তোৰ লগত পাছত কথা পাতিম দে, ৰাখ এতিয়া। কি কৰিবলৈ জানো মাতি থাকে ইমানকৈ? বৰ খং উঠে দেই সঁচাকৈ। আকৌ এতিয়া 1 ঘণ্টামান তাৰ কামো শুনিব লাগিব আৰু মই।